সো হে গাইজ নতুন এটা ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো গাইজ আজি মই আহিলোঁ ভেৰগাঁও টাউনলৈ বুলি। তো কিয় আহিছোঁ তো আপোনালোকক কৈ আছোঁ, তো ভিডিঅ'টো চাই থাকক। তো গাইজ দেখিছেই নহয় এই দোকানখন, মই এই দোকানখনতে আহিলোঁ আৰু এই দোকানখন হৈছে গাহৰিৰ পৰা আদি কৰি চৰাই মুৰ্গী হাঁহ কুকুৰাৰ পৰা আদি কৰি চব আৰু গৰুৰ পৰা আদি কৰি যিকোনো দানাৰ পৰা হওক ঔষধৰ পৰা হওক চব কুছ মানে ইয়াতে পোৱা যায়। তো এনেকৈ আৰু এইখন পাল্লা ইয়াতে মানে ৱেইট কৰি পঠাই দিয়ে। তো ময়ো আহিলোঁ দানা নিবৰ কাৰণে, মানে গাহৰি দানা প্লাছ গৰু দানা নিবৰ কাৰণে আহিছোঁ আৰু। তো মোৰ নহয়, মই যিহেতু বেটেৰী ৰিক্সা চালক, তো সেইকাৰণে মই ৰিক্সাতে লৈ যাবৰ কাৰণে এনেকৈ আহিলোঁ আৰু দোকানৰ ভিতৰত সোমাইছোঁ। এই কেৰম বৰ্ডখন দেখিছে নহয়, ইয়াতে দানা ল'ব আহিলে মই মানে টাইম পাছ কৰি যাওঁ আৰু কেতিয়াবা। আৰু এটা কথা হ'ল গাইজ, এই কেৰম বৰ্ডৰ মানে গুটি চুৰি হ'ল বোলে, তো উপায় নাই আৰু। এয়া চাওক গাইজ, মানে দানা ৰখা দুটা গুদাম আছে, গুদামেই বুলি ক'লে আৰু এইটো এটা গুদাম আৰু সিফালে এটা আছিলে, তো আপোনালোকক সেইটো দেখালোঁ। তো চব মানে ইয়াতে আছে আৰু বস্তাই বস্তা গাইজ চাওক ভৰ্তি হৈ আছে। চালা মই যদি নিব পাৰিলোঁ হয়, মানে মোৰ মুৰ্গীকেইটা মানে বহুত বেছি ডাঙৰ হ'ল হয়, লোকেল মুৰ্গী ক'তনো আৰু এইবিলাক নোখোৱাও আমি, লোকেলে আৰু মানে ঘৰত যি টি মানে দানাটোত বুলি নকয় ভাতবিলাককে দিওঁ আৰু আমি মুৰ্গীক। গাইজ চাওক দানাই দি ভৰ্তি হৈছে দোকানখন, তো মোৰো মন যায়। গাইজ আপোনালোকেও হাঁহ কুকুৰা মুৰ্গী গাহৰি আদি কৰি মানে এনেকৈ দানাখিনি খুৱাই নেকি, তো জনাবচোন। মাইনাজনক দেখিছে নহয়, মোৰ লগতে আহিছে। দানা নিব আহিছে নেকি? কেমেৰা দেখি লাজ পাইছে বাৰু। গাইজ বেটেৰী ৰিক্সাত উঠাই ল'লোঁ। গাইজ দোকানৰ গুদামৰ ভিতৰৰ পৰা বস্তাকেইটা ওলাই অনা গোটাই ঘামি জামি গ'লোঁ আৰু গোটাই লেতেৰা লাগি গ'ল চোলাবিলাক, মানে পুৰা বস্তা ডাঙা ঘামাই গ'লোঁ। এয়া চাওক গাইজ বেটেৰী ৰিক্সাত পূৰা লোডিং কৰি লৈ ল'লোঁ 10 বস্তা দানা। তো এতিয়া এঘৰত সোমাই পূৰা পাৰ্চেল কৰাই দিম আৰু পূৰা ঘৰে ঘৰে, তো আপোনালোকে চাই থাকিব। কিমান ডাঙৰ পেকেটটো দেখি দি, পেকেটটো ইংকে দেখি দি, মোবাইলটোত দেখি দি দে দেখ ইংকে দি কিমান লৈছে? 30 টকা। খাবি না নাই তই? হা তই কেলা খাবি না দাদাকো দিবি? তই কিমান ধুনু দেখা উচি আছচোন নে ভাল দেখা আছো নে হা নাকচোন। ইয়া এইফালে চা, দেখা আছে না তই? আমি ক'ত যাম এতিয়া? ঘৰত যাম নে 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 গৰম লাগি গ'লে ভাই বস্তা দাঙি দাঙি। আমাৰ যে ইয়াৰ পৰা লৈছোঁ দিলীপ দাৰ পৰা লম আছে। তো গাইজ এঘৰত দানা নমাই থৈ আহিলোঁ 3 বস্তা, আৰু এঘৰত নমাবলৈ আহিছোঁ। দানা কিনি অনা দাদাজনে ক'লে যে গাহৰি পোৱালি দিছে, তো চোৱা যদি বলক বুলি, তো মই গাহৰি পোৱালি চাবৰ কাৰণে আহিলোঁ। এনেকৈ মোক দাদাজনে গাহৰি নতুনকৈ পোৱালি দিয়া চাবৰ কাৰণে লৈ গৈ আছে গাহৰি গঁৰালটো লৈ, মানে একদম লোকেল গঁৰাল দেই, বাঁহৰে সজোৱা। তো এনেকৈ আপোনালোকেও দেখিবলৈ পাব, মোৰ লগতে ভিডিঅ'টো চাই থাকক। তো এয়া চাওক গাইজ নতুনকৈ পোৱালি দিছে, তো নতুন মানে এইবাৰ 3বাৰ হৈ গ'ল, এইবাৰ দিছে 17টা দিছে বোলে গাইজ। ৱাও 17টা পোৱালি, মানে এটা 4000কে হ'লেও হিচাপ কৰক আৰু কিমান হয়। এয়া দেখিবলৈ কেনেকুৱা, তো আপোনালোকে দেখিলে। আৰু এইকেইটা মানে গাখীৰ খাব লৈ আছে মানে, তো এনেকৈ আৰু মাকজনী শুই আছে। তো বহুত ডাঙৰ মাকজনী গাইজ, কমেও 90-100 কিলো মানে 1 কুইণ্টেল মান হৈ যাব মাকজনী। তো সেইকাৰণে মানে 17টা পোৱালি দি দিলে আৰু। তো সেনেকৈ আৰু চাওক আপোনালোকে পোৱালিকেইটা কেনেকুৱা দেখি পায়। তো এয়ে আৰু বেলেগ দেখাব নাই, সৰু ঠিক আছে কলা কেইটা কালাৰ ঠিক আছে, এবাৰ সিটো কালাৰ নাহিল না নাহিল। গাহৰি পোৱালিকেইটাক চাওক গাইজ পুৰা গাখীৰ খোৱাদ লাগি গ'ল। গাইজ মই দানা বস্তাবিলাক নমাই সেনেকৈ ঘৰলৈ গৈ আছোঁ আৰু ভাগৰ লাগি গ'লে ভাই, আৰু এনেকৈ ঘৰলৈ গৈ আছোঁ আজিলৈ ইমানে।